हेलो फ्रेंड्स मैं शंकरे आपलोक स्वागत जनाइছো आपलोকৰ মৰমৰ ইউটিউব চেনেল চিৰজগমীয়ালৈ এজন মানুহে তেখেতৰ জীৱনত কিমানটা জ্ঞান ল'ব পাৰে মানে একেলগে তেখেতৰ জীৱনত কমসে কম দুটা বা চাৰিটা বা ছটা জ্ঞান একেলগে ল'ব পাৰে কিন্তু আজি মই আপোনালোকৰ আগত এনে এজন ব্যক্তিৰ কথা ক'বলৈ গৈ আছো যিজন ব্যক্তিয়ে স্কুল কলেজত নজোৱাকৈ বহুত জ্ঞানৰ অধিকাৰী হৈছিল আৰু সেই ব্যক্তিজনৰ নামেই হ'ল লিওনাৰ্ডো দা ভিঞ্চি হয় আজি মই আপোনালোকৰ আগত তেখেতৰ জীৱনৰ এনেকুৱা কেইটামান কথা কম যিকেইটা কথা হয়তো আপোনালোকে কেতিয়াও শুনা নাই হয়তো বহুতে তেখেতৰ নাম শুনিছে বা তেখেতে কি কৰিছে গম পাইছে কিন্তু মই আজি আপোনালোকক যেকেইটা কথা কম 11টা কথা কম সেই 11টা কথা হয়তো আপোনালোকে আগতে শুনা নাই তো ঠিক আছে বলক বেছি দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো আৰু যদি আপোনালোক মোৰ চেনেলটোত প্ৰথমবাৰ আহিছে তো তলত থকা ৰঙা ৰঙৰ সাবস্ক্ৰাইব বাটনটো ক্লিক কৰিব আৰু বেল আইকনটো অল কৰি দিব তেতিয়া মোৰ আহিব লগা সকলো নতুন ভিডিও আপোনালোকে প্ৰথমতে চাব পাৰিব তো ঠিক আছে বলক ভিডিওটো আৰম্ভ কৰো লিওনাৰ্ডো দা ভিঞ্চি এজন সায়েন্টিষ্ট ম্যাথমেটিক পেইন্টাৰ আৰ্কিটেক্ট স্কাল্পটাৰ ইঞ্জিনিয়াৰ ৰাইটাৰ হাৰমনিষ্ট আৰু এজন স্কিল মেকানিকেল আছিল ইয়াৰ উপৰিও তেখেতৰ জিঅলজিষ্ট বা বটানী বা হিষ্ট্ৰীটো বহুত জ্ঞান আছিল তেখেতক ইতিহাসৰ এজন বহুত জ্ঞানী লোক বুলি কয় আৰু সেইভাবে তেখেতক এটা নাম দি মাতে আৰু সেই নামটো হৈছে ওৱান অফ দা গ্ৰেটেষ্ট ম্যান অফ হিষ্ট্ৰী লিওনাৰ্ডো দা ভিঞ্চি এজন এম্বিডেক্সটাৰ আছিল তেখেতে দুখন হাতেৰে লিখিব পাৰিছিল কিন্তু আচৰিত কথাটো এইটোৱে যে তেওঁ এখন হাতেৰে লিখি থকাৰ সময়তে আন এখন হাতেৰে ছবি আঁকিব পাৰিছিল লিখাৰ উপৰিও ছবি আঁকিব পাৰিছিল লিওনাৰ্ডো দা ভিঞ্চিয়ে তেওঁ আখৰবিলাক শেষৰ পৰা লিখিব পাৰিছিল যাক আমি মিৰৰ ৰাইটিং বুলি কওঁ যদি কেতিয়াবা তেখেতৰ সেই লিখনিবোৰ আমি পঢ়িব লগা হয় তেতিয়া সেই লিখনিবোৰ এখন আইনাৰ সন্মুখত ৰাখি পঢ়িব লাগিব আৰু সেইভাবে সেই লিখনিবোৰক মিৰৰ ৰাইটিং বুলিও কোৱা হয় তেখেতৰ এই লিখনিবোৰ কিয় লিখিছিল সেই কাৰণটো হৈছে কি কিছুমান ৰহস্যমূলক কথা বা তেখেতৰ জীৱনৰ কিছুমান ৰহস্যমূলক কথা যাতে বেলেগে পঢ়িব নোৱাৰে সেইভাবে সেই লিখনিবোৰ মানে শেষৰ পৰা লিখিছিল যাতে তেখেতে লিখা সেই কথাবোৰ বেলেগ লোকে সহজতে পঢ়িব নোৱাৰে লিওনাৰ্ডো দা ভিঞ্চিয়ে তেখেতে হিউম্যান এনাটমিক জ্ঞান লোৱাৰ বাবে তেখেতে শ্মশানলৈ গৈছিল আৰু সেই শ্মশানত মানে তলত পুতি থোৱা মানুহৰ শৰীৰবোৰ বাহিৰলৈ উলাই আনিছিল আৰু তেখেতে সেই শৰীৰবোৰৰ ওপৰত গৱেষণা কৰিছিল লিওনাৰ্ডো দা ভিঞ্চিয়ে তেখেতে বহুত ধুনীয়া ছবি আঁকিছিল তাৰ ভিতৰত দুখন ছবি অতি গুৰুত্বপূৰ্ণ এখনটো আপোনালোক সকলোৱে গম পায় এখন হৈছে মোনালিসা আৰু আন এখন হৈছে দা লাষ্ট ছাপাৰ এই দা লাষ্ট ছাপাৰ নামৰ এই ছবিখনত তেখেতে এইটোৱে দেখুৱাইছে যে যেতিয়া যীশু খ্ৰীষ্টক যেতিয়া মৃত্যুদণ্ড দিয়া হৈছিল মৃত্যুদণ্ড দিয়াৰ আগতে তেখেতক কিছুমান বস্তু খাবলৈ দিয়া হৈছিল আৰু এই ছবিখনৰ জৰিয়তে সেই খাবলৈ দিয়া ছবিটোৱে ৰাইজক দেখুওৱা হৈছে এই ছবিখনত দা লাষ্ট ছাপাৰ ছবিখনত এটা ফুল আছে আৰু আপোনালোকে এই ছবিখন ভালদৰে চাওক আৰু এই ফুলটো আপোনালোকে গম পাইছেনে পৰাই মোক কমেন্ট কৰি কওক আৰু যদি আপোনালোকে ক'ব নোৱাৰে তেতিয়া হলে মই ভিডিওটো শেষত কি ভুল আছে সেইটো আপোনালোকক কৈ দিম আপোনালোকে যদি বিচাৰে এই ভিডিওটো পজ কৰি ভিডিওটো ফটোখন ভালকৈ চাই লওক লিওনাৰ্ডো দা ভিঞ্চিয়ে তেখেতে 16 শতিকাতে তেখেতে বহুত বস্তু আৱিষ্কাৰ কৰিছিল তাৰ ভিতৰত হৈছে এৰোপ্লেন হেলিকপ্টাৰ ট্যাঙ্ক প্যাৰাচুট আদিবোৰ ডিজাইনবোৰ তেখেতে তৈয়াৰ কৰিছিল লিওনাৰ্ডো দা ভিঞ্চি আৰু তেখেতৰ বন্ধু সেই সময়ৰ এজন ইটালীৰ ফিলচফাৰ নেকুয়া মেকিয়াভেলি এদিন এই দুজন লোকে লগ হৈ এটা কথা ভাবিছিল আৰু সেই কামটো আছিল ইটালীৰ পিসা নামৰ ঠাইখিনিত ইৰেনো নামৰ যিটো নদী আছিল সেই নদীৰ খুঁটটো সলনি কৰিব বিচাৰিছিল দুজন লোকে সেই কামটো কৰিবলৈ বহুত কষ্ট কৰিছিল কিন্তু সেই কামটোত সফল হ'ব নোৱাৰিলে লিওনাৰ্ডো দা ভিঞ্চিয়ে তেখেতে বহুত ছবি আঁকিছিল কিন্তু তেখেতৰ প্ৰথম ছবিখনৰ নাম আছিল এৰিনো ভেলি আৰু সেই ছবিখন তেখেতে অংকন কৰিছিল 1473 চনত লিওনাৰ্ডো দা ভিঞ্চিয়ে তেখেতে স্কুল কলেজ যোৱা নাছিল কেৱল যিখিনি শিকিব লাগে প্ৰথম জ্ঞান সেইখিনি লৈছিল তাৰ পিছত স্কুল কলেজ যোৱা নাছিল কিন্তু তেখেতে সৰুৰ পৰা বহুত ধুনীয়া ধুনীয়া ছবি আঁকিছিল আৰু সেই ছবি অঁকাবোৰ তেখেতৰ পিতৃয়ে দেখা পাইছিল আৰু সেইভাবে তেখেতৰ পিতৃয়ে তেখেতক এজন ছবি অঁকা শিক্ষকৰ ওচৰলৈ তেখেতক ছবি শিকিবলৈ পঠাই দিছিল আৰু সেই ব্যক্তিজনৰ নাম আছিল ইন্দ্ৰিয়া ডে ভিলো লিওনাৰ্ডো দা ভিঞ্চিয়ে তেখেতে বন্দী কৰি থোৱা বা কিছুমান পিঞ্জৰাত বন্ধ কৰি থোৱা চৰাইবিলাকক তেখেতে কিনি আনিছিল দোকানৰ পৰা আৰু সেই কিনি অনাৰ পিছত সেই চৰাইবোৰ তেখেতে মুকলি আকাশত এৰি দিছিল আৰু এনে কাম কৰি তেখেতে মনত বহুত আনন্দ পাইছিল লিওনাৰ্ডো দা ভিঞ্চিয়ে প্ৰথমজন ব্যক্তি যিয়ে আকাশৰ ৰং নীলা বুলি কয় আৰু এই নীলা বুলি কোৱাৰ কাৰণটো হ'ল তেখেতৰ মতে
সূৰ্যৰ ৰশ্মিবোৰ বতাহে চাৰিওফালে বিয়পি পঠায় আৰু এই ৰশ্মিবোৰৰ ভিতৰত সকলোতকৈ নীলা ৰংটোৱে বেছিকৈ চাৰিওফালে বিয়পি যায় আৰু সেইবাবে আমি দিনৰ আকাশৰ ৰংটো নীলা দেখা পাওঁ। লিওনাৰ্ডো ভিঞ্চিৰ শেষৰ ফালে থকা দা ভিঞ্চিটো তেখেতৰ উপাধি নহয়। দা ভিঞ্চি হৈছে ইটালীৰ এখন চহৰৰ নাম আৰু লিওনাৰ্ডো সেই চহৰখনতে জন্ম হৈছিলে। দা ভিঞ্চি মানে হৈছে আচল অৰ্থত অফ ভিঞ্চি, মানে ভিঞ্চি চহৰত বাস কৰাটো বুজায়। এতিয়া আপোনালোকক যিটো মই কমেণ্ট কৰি ক'বলৈ কৈছিলোঁ ছবিখনত কি ভুল আছে আপোনালোকক সেইটো ক'ম। এই ছবিখন যদি আপোনালোকে ভালদৰে চায় তেতিয়া গম পাব এই ছবিখনত যীশুখ্ৰীষ্টক যিটো বস্তু খাবলৈ দিয়া হৈছিলে সেইটো হৈছে ইল আৰু অৰেঞ্জ চিল্ড। কিন্তু যীশুখ্ৰীষ্টৰ শাস্তি দিয়াৰ বহুত বছৰ পিছলৈকে মিডিল ইষ্টত কমলা টেঙা অহা নাছিলে। যিটো বস্তু সেই সময়ত নাছিলে সেই বস্তুটো তেখেতক কেনেকৈ খাব? কিন্তু এইটো দিয়াৰ এটা কাৰণ আছিল কি, যেতিয়া লিওনাৰ্ডো দা ভিঞ্চিয়ে তেখেতে সেই ছবিখন বনাইছিলে সেই সময়ত সেই ইটালীত বা তেখেতে থকা ঠাইখিনিত এই বস্তু দুটাৰ মানে খুব প্ৰচলন হৈছিলে আৰু সেই বস্তুটো দেখা পায়ে তেখেতে মানে তেখেতৰ ছবিখনত অংকন কৰি দিছিলে। তো এইখিনি আছিলে লিওনাৰ্ডো দা ভিঞ্চিৰ জীৱনৰ 11টা কথা। হয়তো আপোনালোকে এই কথাটো আগতে শুনা নাছিলে। তো আজি শুনি কেনে পালে মোক কমেণ্ট কৰি জনাব আৰু যদি ভিডিঅ'টো ভাল লাগিছে তো এটা লাইক কৰিব। ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায় লিওনাৰ্ডো দা ভিঞ্চিৰ জীৱনৰ কথাবোৰ। তো নেক্সট ভিডিঅ'ত এনেকুৱা এটা ইণ্টাৰেষ্টিং আৰু এমেজিং ভিডিঅ' লৈ আহিম। তো আপোনালোক সকলোৱে মোৰ চেনেলটোৰ লগত জড়িত হৈ থাকিব। তো ঠিক আছে, নেক্সট ভিডিঅ'ত লগ পাম। থেংক ইউ।